ৱেলকাম টু মাই ইউটিউব চেনেল SM টেকন'লজি। আপোনালোক সকলোৱেতো মোবাইল বা লেপটপ ইউজ কৰে। তো আপোনালোকে জানেনে গুগলত যি চাৰ্চ কৰিব সেই প্ৰশ্নৰ এনচাৰ গুগলে দিব। আপোনালোকে ভাবি আছে কি কৈ আছে, কিন্তু এইটো সঁচা। ছাপ'জ আপোনালোকে ক'ৰবাত দৌৰিবলৈ গৈছে, তেন্তে আপোনালোকৰ ফোনত কোনো টাইমাৰ বিচাৰি পোৱা নাই, তেন্তে টেনশ্যন কৰিবলৈ কোনো প্ৰয়োজন নাই। খালি গুগলত চাৰ্চ কৰিলেই হ'ল যে ছেট টাইমাৰ। মই ছাপ'জ 6 মিনিট ল'লোঁ, তো 6 মিনিট টাইম ছেট কৰি দিলোঁ। তাৰপিছত কৰাৰ পিছত আপোনালোকে খালি চাৰ্চ কৰিলেই হ'ল। তলত আপোনালোকে দেখিবলৈ পাইছে এটা ঘণ্টাৰ চিন, তাতে ক্লিক কৰিলেই টাইম ছেট হৈ গ'ল। তো আপোনালোকে দেখক টাইম ছেট হৈ গৈছে। আপোনালোকে 1 মিটাৰত কিমান চেণ্টিমিটাৰ হ'ব নাজানে, তেন্তে আপোনালোকৰ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। কিলোমিটাৰ, মিটাৰ, চেণ্টিমিটাৰ আদি এই ভিডিঅ'টো দেখিলে আপোনালোকে ইজিলি কৰিব পাৰিব। তো মই আপোনালোকক দেখাই আছোঁ 1 মিটাৰ ইনটু চেণ্টিমিটাৰত কনভাৰ্ট কৰিম, তো চেণ্টিমিটাৰ মাৰি দিলোঁ। চেণ্টিমিটাৰ মাৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে যে 1 মিটাৰ ইকুৱেল 100 চেণ্টিমিটাৰ আহি গৈছে। ধৰা ইংলিছ ৱৰ্ড আছে এটা আপোনালোকে নাজানে, তেন্তে কোনো ডিক্সনাৰী ডাউনলোড কৰাৰ প্ৰয়োজন নাই, গুগলত চাৰ্চ কৰিলেই হ'ল। ধৰা মই আই লাভ ইউ লিখিলোঁ, আপোনালোকে যি ভাষাত কনভাৰ্ট কৰিব, তো তাতে ইন লিখি ইন এছামিজ দিব পাৰে, হিন্দীত লিখিলে হিন্দী দিব পাৰে। ছাপ'জ মই হিন্দী দেখিলোঁ, হিন্দী দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে যে আই লাভ ইউৰ অৰ্থ হ'ল যে মে তুমছে প্যাৰ কৰতা হো। বহুত ইণ্টাৰেষ্ট হয় ন? নেক্সট যিটো ক'ম সেইটো বহুত ইণ্টাৰেষ্ট হয়। আপোনালোকে গুগলত যাই চাৰ্চ কৰিব জেং ৰুজ বুলি। জেং ৰুজ চাৰ্চ কৰাৰ লগে লগে এটা নতুন ৱেব পেজ খোল খাব। তো আপোনালোকে দেখিবলৈ পাইছে এই ৱেব পেজটো। এই ৱেব পেজত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ওপৰৰ পৰা অট'মেটিকেলি এনিমেশ্যন পৰি থাকিব। যিমান চাৰ্জ বেছি কৰিব সিমান আপোনালোকৰ ফোনটোৰ ৱেব পেজটো উলট পালট হৈ থাকিব। এই মেজিকটো আপোনালোকৰ ফ্ৰেণ্ডক দেখুওৱাৰ লগে লগে চমৎকাৰ হৈ যাব। নেক্সট যি দুটা টিপছ ক'ম সেই দুটা বিশেষ গুৰুত্বপূৰ্ণ হয়, স্কিপ নকৰি আপোনালোকে চাই থাকিব। ছাপ'জ আপোনালোকৰ এটা বিশেষ গুৰুত্বপূৰ্ণ কোম্পানীৰ অংশীদাৰৰ নাম জানিব লাগে, তেন্তে আপোনালোকৰ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে খালি ফাউণ্ডাৰ অফ সেই কোম্পানীটোৰ নাম লিখি দিব। তো মই গুগলৰ কোম্পানীৰ ফাউণ্ডাৰৰ নাম লিখিছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে যে লেৰী পেজ এণ্ড চাৰ্গী বিন এই দুজন হ'ল গুগলৰ অংশীদাৰ বা ফাউণ্ডাৰ। একেলগে যদি বহুতকেইটা নম্বৰ থাকে, আপোনালোকে যদি নাজানে সেই সংখ্যাকেইটা কিমান হ'ব, তেন্তে ইন ইংলিছ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে অট'মেটিকেলি গুগলে সেই সংখ্যাকেইটাক ইংলিছত কনভাৰ্ট কৰি দেখুৱাই দিব। থেংক ইউ।